মানকাছৰত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা তথা ৰেচন কাৰ্ড নথকা ব্যক্তিৰ বাবে চৰকাৰে দিয়া 1000 টকাৰ পৰা বঞ্চিত বহু লোক। ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। মই মেম্বাৰৰ ওচৰত গৈছিলোঁ যে মোৰতো ৰেচন কাৰ্ড নাই, মোক 1000 টকাটো পাব লাগে। মোৰ 22 তাৰিখৰ পৰা কাম কাজ গোটাই বন্ধ হৈ গৈছে। মই মেম্বাৰ মোক কৈছে যে প্ৰেচিডেণ্টে মোক 10জনমান টকা দিছে, যে মোক 10জনমান টকা দিছে, 10জন মানুহক চিলেকশ্যন কৰিছে, 10জন মানুহক মই দি দিছে। মোৰ হাতত একো বুদ্ধি নাই। মই তাৰপিছত প্ৰেচিডেণ্টৰ ঘৰত গ'লোঁ, প্ৰেচিডেণ্টকো ক'লোঁ যে মোৰ হাতত বেলেগত বৰ্তমান টকা পইচা নাই, যদি আহে পৰে চিলেকশ্যনত যদি নামটো উঠাব লাগে তে মই উঠাই উপযুক্ত নহয়, যে উপযুক্ত মানুহবিলাক পাব। যি সময়ত লকডাউনৰ বাবে দুখীয়া নিচলা পৰিয়ালে অনাহাৰে দিন অতিবাহিত কৰিছে, ঠিক সেই সময়তে একাংশ দুৰ্নীতিপৰায়ণ পঞ্চায়ত সচিব আৰু পঞ্চায়ত সদস্যই ৰেচন কাৰ্ড নথকা দুখীয়া নিচলা পৰিয়ালৰ বাবে আগবঢ়োৱা 1000 টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মানকাছৰ অঞ্চলৰ প্ৰায় আটাইবোৰ গাঁও পঞ্চায়তত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ব্যক্তিক লকডাউনৰ বাবে চৰকাৰীভাৱে 1000 টকাকৈ অনুদান আগবঢ়োৱাৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। প্ৰাপ্ত অভিযোগ মতে মানকাছৰ বজাৰ গাঁও পঞ্চায়ত, মানকাছৰ পূব গাঁও পঞ্চায়ত, মানকাছৰ পশ্চিম গাঁও পঞ্চায়তৰ সচিব আৰু পঞ্চায়ত প্ৰতিনিধি একাংশই ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ব্যক্তিক বঞ্চিত কৰি নিজৰ আত্মীয় স্বজনক 1000 টকাকৈ চৰকাৰী অনুদানৰ ধন বিতৰণ কৰিছে বুলি অভিযোগ উত্থাপিত কৰিছে। মানে কাৰ্ড হোল্ডাৰ 700 জনের উপরে আছে। কার্ড নথকা এরকম 300 350 জন আছে। অকল কেইজন পাইছে? 8-10 জন, মাত্র 10 জন করে পাইছে। এটো সাফিসিয়েন্ট না? এটো সাফিসিয়েন্ট নহয় তো। আমার লোকে যে লকডাউনত পড়িছো ঠিক আছে, আমি গভর্নমেন্টের আইন মানি, কিন্তু আমার তো কিবা ব্যবস্থা করিব লাগিব। আমার গোটেই গাঁওটো যে দুখীয়া, তার কারণে কি ব্যবস্থা করিছে সরকার? খালি রিলিফর চাউল দিছে, এবার ফ্রি, আবার কইছে এইটো কন্ট্রোল কার্ডের চাউল ফ্রি। এই দুইটাই চাউল কিলো করে হেড প্রতি 5 কিলো। এই জব কার্ড সম্বন্ধে আপনি 500 টাকার বেশি 1 টাকা উপর। বহুদিন আগতে পাইছে, যেতিয়া জব কার্ড আহিছে। কিন্তু কিমান দিনৰ পাব লাগিছিল প্ৰতি বছৰে কিমান দিনৰ পাব লাগে? এইটো তো 100 ডেজৰ পাব। দিনৰ মানে 100 দিনৰ ভিতৰত 1 টকাও দিয়ে আমাৰ জব কাৰ্ড। এটা আদায় দিব লাগে। হ্যাঁ, এটা আদায় দিব লাগে চৰকাৰে, কাৰণ আমাৰ দুখীয়া গাঁওটো মানুহবিলাক লেবাৰ শ্ৰেণী, সিহঁতে কি কৰি খাব? আৰু এইটো আইন বনাইছে, এইটো আইন বনাইছে যদি চৰকাৰে দিব লাগিব। এইটো 5 বছৰৰ পৰা পোৱা নাই। নাই পোৱা নাই। এইটো বৃদ্ধ ভাতা আহে, সেইটো তাৰ মানে 2000 আহিলে 250 দিয়ে, 3000 আহিলে 500 টাকা দিয়ে, কোনো কিছুৰ ফেচিলিটি নাই। সমষ্টিখনত দুখীয়া ৰাইজ বঞ্চিত হৈ আছে। হয়, দুখীয়া আমাৰ বঞ্চিত ৰাইজ। গাঁও পঞ্চায়তৰ সচিব আৰু পঞ্চায়ত প্ৰতিনিধিৰ একাংশৰ এনে কৰ্মকাণ্ডই জাঙুৰ খাই উঠিছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দুখীয়া নিচলা পৰিয়ালে। আনহাতে ভোটৰ ওপৰত দানহ পৰাদি জব কাৰ্ড হোল্ডাৰ হিতাধিকাৰীসকলেও বিগত 4 বছৰ ধৰি এটা ফুটা কৰিও লাভ নকৰাৰ বাবে ক্ষুব্ধ হৈ পৰিছে। যতন প্ৰথম জব কাৰ্ড পালোঁ, মই 500 টকা পাইছোঁ। তাৰপিছত জব কাৰ্ডৰ টকা কৰ্মচাৰী যে কি কৰে, গৰীব জব কাৰ্ডত কৰিব। মই মেঘালয় চালোঁ, মেঘালয়ত জব কাৰ্ড হাজং কোচ সকলোৱে পাই আছে, কিন্তু আমাৰ অসমত এই জব কাৰ্ডৰ বিষয়ে কি হৈছে? এই ৰাজনীতিকৰ মানুহবিলাক ভোট আহিলে আহে মোৰ ওচৰত, মই জব কাৰ্ডৰ টকা কিয় নাপাম? মই গৰীব তো, মোৰতো চাকৰি নাই। কিমান টকা পাইছে জব কাৰ্ড? 500 টকা পাইছোঁ প্ৰথম ষ্টাৰ্টিঙে, আৰু পোৱা নাই। কিমান দিন আগত? এইটো 2-3-4 বছৰ আগতে পাইছোঁ। ষ্টাৰ্ট বুজাই দিব লাগিব তো। 1000 টকা পাইছে নেকি আপোনাৰ কাৰ্ড? না, মোৰ কাৰ্ড আছে, বেংক একাউণ্ট আছে। চাউল পাইছে? ৰেচন না, পোৱা নাই। এতিয়াও পোৱা নাই? না, ৰাচন পাইছোঁ, ফ্ৰী ৰাচন পাইছোঁ। মই অকলে 4.5 কেজি পাইছোঁ। একজনে পাইছোঁ। 2002 মধ্যে পাইছোঁ জব কাৰ্ড। পাৱাৰ পিছত মই 500 টাকা পাইছোঁ। 1560 টাকা উঠানি আছে। অকল 500 টকা দিছে? 500 টাকা। তাৰপিছত মই এতিয়া মই নতুন কৰি পাইলোঁ। এইটো মোৰ বুঢ়ীৰ নামে 5 পইচা পোৱা নাই, 1 কেজি চাউলো পোৱা নাই। এই কেইদিনমান আগতে গভৰ্ণমেণ্টে 1000 টকা দিছে। পোৱা নাই, 5 পইচা দেওয়া নাই মোক। 1 কেজি চাউলো পোৱা নাই। আমি তো গরিব মানুষ, গাড়ি চলে খাও।
এইটোতো গাড়ী হাতশিঙিমাৰীৰ পৰা মেহফুজ আহমেদ, অসম টুডে।